মানুহক কিছু দিনলৈহে বুৰ্বক সজাই ৰাখিব পাৰিব, কিন্তু এটা টাইম উকলি গ'লে কাকো আপুনি বুৰ্বক সজাব নোৱাৰিব। এটা কথা আছে নহয়, ওপৰলৈ যেতিয়া থুখিনি পেলাব নিজৰ গাতে পৰে, আৰু নিজৰ ভৰিতে কুঠা মৰা বুলি কয় নহয়, সেইখিনি আহিবলৈ বেছি দিন নাই। বুৰ্বক সদায় সজাই থাকিব নোৱাৰিব। এটা টাইমলৈ সকলোবিলাক ৰখি থাকে। মানুহবিলাকে সকলোৱে জানে যে আমাক মূৰ্খ বুৰ্বক সজাই আছে, কিন্তু কিজানিবা এটা আশাত থাকে, কিজানিবা ঠিক হ'ব নেকি, কিজানিবা কিবা এটা পাম নেকি। যেতিয়াই নোপোৱাৰ দিশে যেতিয়া গৈ থাকিব, সকলো মানুহ সজাগ হ'ব। যেতিয়াই যিদিনাই আমাৰ মানুহে সকলো কথা বুজি পাব, সেইদিনাই আপোনালোকে আৰু আপুনি চাগে বুজি পাব নিজৰ ভৰিত নিজে কুঠাৰ কিয় মাৰিলোঁ। আচলতে সেইটোৱে মানুহক বেছিদিন বুৰ্বক সজাব নোৱাৰে। আপুনি যদি ডালে ডালে গৈছে, আমাৰ বা আমিও পাতে পাতে যোৱা মানুহ, কোনোবাই দেখাই দিয়ে আৰু কোনোবাই দেখাই নিদিয়ে কিছুমান বস্তুৰ আশাত। গতিকে সিমানেই ক'লোঁ, কোনোবাই যদি মোৰ কথাখিনি কিবা এটা বুজি পাইছে, তেনেহ'লে আহি আপোনালোকৰ মন্তব্যখিনি মোক কমেণ্টত দিব, আৰু বুজি নোপোৱাসকলে এনেই কিবা কিবি কৰি গুচি যাব। সিমানে, আৰু আমি বেলেগকৈ ক'ব নোৱাৰোঁ। জানেই নহয়, হাত দীঘল মানুহ, এইক উঠা বা ইয়াক উঠা বুলি ক'লে উঠাই লৈ গুচি যাব, জীৱনভৰ আমাক দি দিব কাৰাগাৰত। গতিকে ভয় লাগে ন।